নমস্কাৰ বন্ধুসকল জব নিউজ অসম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল IOCL অৰ্থাৎ ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ ফালৰ পৰা পদ মুকলি হৈছে। ইয়াতে ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব। দৰমহা পাব 40,000 টকা প্ৰতি মাহে। ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই থাকক, তেনেহ'লে সবিশেষ ভিডিঅ'টোৰ যোগেদি আপোনালোকে গম পাব। আহক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ছাবস্ক্ৰাইব কৰক জব নিউজ অসম ইউটিউব চেনেলটো আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে আগন্তুক নতুন নতুন জব নোটিফিকেশ্যন বা জব ৰিলেটেড যিকোনো আপডেট আপোনালোকে লাভ কৰিব পাৰে সৰ্বপ্ৰথমে। বন্ধুসকল আমি আমাৰ জব কেৰিয়াৰ অফিচিয়েল ৱেবছাইটটোলৈ আহি পাইছোঁ। এই ৱেবছাইটটোৰ লিংক আপোনালোকৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে আৰু লগতে কমেণ্ট বক্সৰ প্ৰথমতে দিয়া থাকিব। তাৰে পৰা আপোনালোকে ক্লিক কৰি আপোনালোকে এই ৱেবছাইটটোত আহিব পাৰিব। ইয়াতে সম্পূৰ্ণ তথ্য দিয়া আছে, আপোনালোকে চাব। ইয়াতে দিয়া আছে যে পোষ্ট নেম হ'ল ফাইনেন্স অফিচাৰ পোষ্টৰ টোটেল পোষ্ট কেইটা ইয়াতে উল্লেখ কৰি দিয়া নাই। টোটেল পোষ্ট কেইটা আছে দিয়া নাই, এইটো হয়তো পৰ্যায়ক্ৰমে আপোনালোকক পিছত জনাই দিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব, 55% মাৰ্ক লাগিব আৰু ST SC আৰু PWD কেটেগৰীৰ কাৰণে 50% মাৰ্ক হ'লেই হৈ যাব। ইয়াৰ পিছত দিয়া আছে 3 ইয়াৰ্ছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব হ'ল ফাইনেন্স, একাউণ্টছ, টেক্সেশ্যন, কষ্ট একাউণ্টিং, এডিটিং, এইবিলাকত আপোনালোকৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। আপোনালোকে চেলাৰী, ইয়াৰ পিছত দিয়া আছে চেলাৰী, দৰমহা কিমান পাব, আপোনালোকে 40,000 টকা প্ৰতি মাহে আপোনালোকে দৰমহা পাব। তাৰপিছত দিছে এজ লিমিট, আপোনালোকৰ ইয়াতে মেক্সিমাম এজ দিছে, অৰ্থাৎ 30 বছৰ বেছি হ'ব নোৱাৰিব আৰু আপোনালোকৰ বয়সটো হিচাপ কৰা হ'ব 30 জুন 2020 হিচাপে আপোনালোকক হিচাপ কৰা হ'ব। এইটো জেনেৰেল কেটেগৰীৰ কাৰণে। আৰু যিসকলৰ নন ক্ৰিমিলেয়াৰ OBC আৰু EWS ইকনমিকেলি উইকাৰ ছেকশ্যন, ST SC PWD কেটেগৰী, তেওঁলোকৰ কাৰণে ৰিলেক্সেশ্যন থাকিব গভৰ্ণমেণ্টৰ ৰুল অনুযায়ী। এপ্লিকেশ্যন ফি নীল, আপোনালোকে 1 টকাও দিব নালাগে, আপোনালোকে এনেই এপ্লাই কৰিব পাৰিব। তাৰপিছত দি আছে হাউ টু এপ্লাই, আপোনালোকে অনলাইন কেনেদৰে আবেদন কৰিব। অনলাইন আবেদন আৰম্ভ হৈ গৈছে 7 এপ্ৰিল 2020 পৰা অনলাইন আবেদন আৰম্ভ হৈ গৈছে। আপোনালোকে www.iocl.com যোগেদি আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ইয়াতে লাষ্ট ডেট দি আছে, আপোনালোকে কিমান তাৰিখলৈকে আবেদন কৰিব, 6 মে 2020 এই তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকে অফিচিয়েল এডভাৰ্টাইজমেণ্টটো চাবৰ কাৰণে আপোনালোকে চিম্পলি ইয়াতে ক্লিক কৰিব। ক্লিক হিয়াৰ বুলি লিখা আছে, অফিচিয়েল এডভাৰ্টাইজমেণ্ট, ক্লিক হিয়াৰ। ইয়াতে ক্লিক হিয়াৰত ক্লিক কৰিলে আপোনালোকৰ এডভাৰ্টাইজমেণ্টটো ডাউনলোড হৈ যাব। আপোনালোকে এডভাৰ্টাইজমেণ্টটো ডাউনলোড কৰি লৈ কমপ্লিট কৰি ল'ব। তাৰপিছত ইয়াতে দি আছে অনলাইন এপ্লাই, অনলাইন আবেদন আপোনালোকে কেনেদৰে কৰিব। ইয়াতে ক্লিক হেয়াৰত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট যি পেজৰ যোগেদি আপোনালোকে অনলাইন কৰিব, সেই পেজটোত আপোনালোকে গৈ পাব। তাৰ পৰা আপোনালোকে ডাইৰেক্ট অনলাইন আবেদন কৰিব পাৰিব। তেনেদৰে বন্ধুসকল ভিডিঅ'টো জনাবলৈ এইখিনি আছিল। ভিডিঅ'টো যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, আপোনাৰ বন্ধু বান্ধৱ দাদা বাইদেউ সকলোৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে প্ৰথমবাৰ আমাৰ এই চেনেলটো চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ। জয় অসম।